হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো ভাল। প্ৰথমে মই সকলোলৈকে পাপতি সাহোন ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি কি কি কৰোঁ সকলো দেখাই যাম, ভিডিঅ'টো একদম শেষলৈকে চাই যাব। এয়া আমাৰ মেজি দেখিছে, এয়া আমি ৰাতিপুৱালে আৰু এয়া খৰি, এয়া আমি ৰাতি ফুৱাম। ভিডিঅ'টো চাই থাকক শেষলৈকে। মেজিৰ জুয়ে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, তাকে কামনা কৰিলোঁ। সকলোৰে দিনবোৰ ভাল হওক, সকলো কুশলে থাকক, তাকে কামনা কৰিছোঁ। এয়া হৈছে এনাইঘৰীয়া গাঁৱৰ তিনিআলিৰ দৃশ্য। ইয়াতো এবাৰ ধুনীয়াকৈ পতা হৈছে স্থানীয় লোকৰ সহযোগত। ওচৰৰ সকলো মানুহ ওলাই আহিছে। ভাবিলোঁ ইয়াত ইমান ডাঙৰকৈ পাতিছে, আপোনালোককো দেখুৱাওঁ, সেইবাবে ময়ো চাবলৈ আহিলোঁ। খানাৰ আয়োজনো চলি আছে আৰু ইয়াত বেছি দেৰি নকৰোঁ, আমাৰো খাব হ'ল, ফোন আহি আছে। আৰু এয়া আমাৰ খানা পৰ্ব চলি আছে। আমি প্ৰথম বেষ্টতে খালোঁ আৰু নেক্সট বেষ্ট। এয়া আমি ৰাতিপুৱা অগ্নি দেৱতাক সেৱা কৰিলোঁ। এয়া চাওক, এয়া মায়ে সেৱা কৰিছেহি। ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি দিব। পুনৰ শেষত সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।